মাৰি পেলালে মোৰ ল'ৰা মৰা সময়ত এইবিলাক কৰি আছে মৰা সময়ত এইবিলাক টেকনিচিয়ান দেখিছে আৰু আপুনি কওক 108 মাতিলো ইমান নাপালো এতিয়া মৰা সময়ত এইবিলাক কৰি আছে এজনে ডক্টৰে ইমান বুকুটো বিষাইছে বোলে বুকুটো হেঁচি আছে আপুনি দেখিছে নেকি আপুনি নেকি এতিয়া আহিছে আমাৰ ডিউটি কেইটা দিছে আপোনাৰ কেইটা ডিউটি ইমান ফোন কৰি মাতিবলগীয়া হৈছে যে কেইটা বজাত মাতিছে আপোনাৰ শুনক নহয় মৰোতে চেলাইন দিয়ে নেকি চেলাইন নুগুচাই দে মৰা সময়ত চেলাইন দিছে নিবন্ধ করেন মরা মানুষ এনেকে করে ধরিছে নিলেন বন্ধু ডক্টরও নাই একো নাই মরা মানুষ এনেকে করে ধরিছে আমি লই যামগে ডক্টর নাই আমি লই যামগে ডক্টৰ মাতিয়ান বেয়া হ'ব আকৌ ডক্টৰ মাতিয়ান ডক্টৰ এতিয়ালৈকে কি কৰে কেতিয়াবা মৰা ভাবিছে আপুনি চক কেতিয়াবা মৰা মৰা মানুহটো এতিয়ালৈকে থৈছে নেকি খোলক তাক খোলক উলিয়াব সোমাব নালাগে খোলক বাপেক ডক্টৰ ক'ত আছে ছাৰ আপুনি লোকে কওকচোন ডক্টৰো ক'ত আছে নিজৰ মানুহ হ'লে কি হ'ব ডক্টৰ ক'ত আপোনালোকে কওক আপোনালোকে ক'ত আছে আপুনি এতিয়া আহিছে অলপ আগত আহিছে 5 মিনিট আগত আহিছে আপুনি 5 মিনিট আহিছে আপুনি ডক্টৰ আছে বুলি কেনেকৈ গম পালে মই আছোঁ 2টা বজাৰ পৰা মই ইয়াত আছোঁ এটা মানুহক মৰাবৰ কাৰণে ইমান ৰিলিজ সময় লাগে নেকি কেইটা বজাত মৰা এটা কেলে এটা পেচেণ্ট ইমাৰ্জেঞ্চিৰ কাৰণে এটা থাকে আপুনি চাৰ কৰিলে 2টা বজাৰ পৰা টেচি মাৰি পেলাইছে টেকনিকেল মানুহ নাই আপুনি নাই গম পালে মোৰ কথাটো শুনিলক আপুনি মই আগত আহিছোঁ ঠিক আছে টেকনিচিয়ান তাত নাই টেকনিচিয়ান নাই এইজন মানুহজন ডক্টৰে কি কয় মাতিলে মানে ওপৰ মংগলৰ পৰা ৰেঙুৰা মানুহ কিমান সময়ত এনেকৈ কৰি আহিবলগীয়া হয় আপুনি ভাবি চাওক তাৰপিছত তাত টেকনিচিয়ান মানুহ নাই বুকুখন বিষাইছিলে বুলি কৈছিলে দাদাই একদম এনেকৈ ঠেলিছে বুকু বিষোৱা জেগাটো ঠেলিলে কেনেকুৱা হ'ব তেনেকৈ মৰি গৈছে কোন ছাৰ কওক কেইটা সময়ত ক'বলৈ বেছি উৎপন্ন কৰিব আকৌ এতিয়া মৰা মানুহটো কোনে মৰা মানুহটো কি কৰিব কওক একো নকৰে যদি ইয়াত কি কৰিব দিছে ছাৰ আপুনিয়ে কওক মৰা মানুহটো এনে কি কৰিবলগীয়া আছে মৰা মানুহটো কি কৰিবলৈ ছাৰ আপুনি মই একো নকৰোঁ আপুনি মই চিনি পাওঁ ঠিক আছে মৰা মানুহটো এনেকৈ কৰি থৈছে মৰা মানুহটো ডক্টৰ ক'ত ইয়াত ডক্টৰ কোন এতিয়ালৈকে ডক্টৰ নাই টেকনিচিয়ান নাই ইয়াত মানুহ মৰাবৰ কাৰণে হস্পিটেল খুলি থৈছে ছাৰ আপুনি কওক সঁচা নে মিছা জনা মনা হয় গম পায় আপুনি এই মৰা মানুহটো এনেকৈ ডক্টৰ আছেনে আপুনি কওক ডক্টৰ আছেনে এতিয়া ৰিচেণ্ট আছেনে ছাৰ ডক্টৰ আছেনে এতিয়া ছাৰ এই ডক্টৰ আছেনে এতিয়া মৰা মানুহটো কাপোৰ এতিয়া আমি ক'ৰ পাম কি লিখিব আছে ছাৰ আৰু যদি কৰে এটা কথা কৈ আছে যে আপোনালোকৰ মানে ইয়াতে হেঁচি মাৰা বুলি ডাইৰেক্ট কৈছে দেখাইছে
আপুনি আহিছিলে টেকনিচিয়ান মানুহ নাই বুলি কৈছিল আপুনি হয়নে এইটো নহয় নহয় শুনক এইটো CPR বুলি কয় CPR দিয়া বুলি কয়। GPR-ত হেঁচি মাৰে নেকি বেলেগ কথা যদি কিবা কাৰণত তেখেতসকলে ডেডবডিটো দিব খুজিছে যদিও এটা লিখিত আণ্ডাৰটেকিং এটা হওক আপোনালোকে গৈ পেলাই যি ধৰণে চিষ্টেমত দিব পাৰে আপুনি বুজি লওক আমাৰ ছাৰক সুপাৰভাইজাৰ ছাৰক যি ধৰণে দিব পাৰে অক্সিজেন দিয়া হৈছে চব কৰা হৈছে। টেকনিচিয়ানটো নাইতো ছাৰ আপুনি কওক টেকনিচিয়ানটোৱে ডক্টৰটো মই হয় ন টেকনিচিয়ানটোৱে জাষ্ট মেচিনটো লগাই দিব মেচিনটো লগাবলৈতো নাছিলে তেতিয়া ছাৰ শুনি লওক মই শুনি আছোঁ আপুনি মোক দেখিছে নে বুকুত আপুনি যিটো হেঁচা দিয়া বুলি কৈছে আপুনি কথাটো বুজাত ভুল কৰিছে বুকুত হেঁচাটো দিছে আপুনি আমি সেইটো শুনক আমি যেতিয়া হাৰ্ট হেঁচাটো কাম দিছে নকৰে ন মানুহৰ যেতিয়া হাৰ্ট কাম কৰা বন্ধ কৰে ন হেঁচাটো দিছে ন হাৰ্টটো পাম্প কৰিবৰ কাৰণে সেইটো পাম্প কৰা হয় তেতিয়া সেইটো বুকুত হেঁচা দিব লাগে তেতিয়া বাৰুতো মানুহটো মৰিলে তেতিয়াতো মানুহটো মৰিলে এচি দিওঁতে টেকনিচিয়ানটো সময়মতে নাই এইটো কথা নহয় এইটো কথা হয়নে লাষ্ট মোমেণ্টত আমি সেইটো কৰোঁ টেকনিচিয়ানটো তেতিয়া নাছিলে কাম কৰা ষ্টাৰ্ট টেকনিচিয়ানটো তেতিয়া নাছিলে আপুনি কওক এইটো কওক শুনক মই একবাৰ কিবাকে হাৰ্টটোৱে কাম কৰা ষ্টাৰ্ট কৰি দিয়ে তেতিয়াহ'লে আমি সেইটো ষ্টেবিলাইজ কৰি দিব পাৰোঁ এইটো সেইকাৰণে আমি লাষ্ট মোমেণ্টত সেইটো ট্ৰাই কৰোঁ এইটো টেকনিচিয়ানটো তেতিয়ালৈকে নাছিলেই হয় নাই তাতো দৰৱ চৰৱটো নাই ইয়াত হয় নাই আপোনাকতো মই প্ৰথমতে কৈছোঁ দেই এনেকুৱা ডক্টৰ নলবি মোৰ নিচিনা আৰু উদং কৰি পেলাব মাৰি পেলাব মোৰ এনেকুৱা নাতি ক'ত পাব ল'ৰা ক'ত পাব পিতাম্বৰৰ নাম মচি পেলাই তাত জঘন্য কৰি নাৰাখিবি ঐ মহাপুৰুষজনৰ নাম নাৰাখিবি মোৰ নিচিনা আৰু ৰং কৰি পেলাব মাজুলীত আৰু ৰং কৰি পেলাব এনেকুৱা ল'ৰা ছোৱালী আৰু ৰং কৰি পেলাব ৰঞ্জন আৰু ৰং কৰি পেলাব এইবিলাক ডক্টৰ ক'লে মহাপুৰুষজনৰ নাম তাৰ পৰা মচি পেলা অন্য নাম দিয়ে দিয়া মাজুলী চিভিলখন ডক্টৰটো মোক দেখি পেলাই পলাইছে চৰকাৰত বিচাৰিছো না ডক্টৰে কৈ দিলে ৰেফাৰ দিছিলে কিন্তু আমাৰ দুখটো কি কেশৱ মহন্ত এদিনাখনে কৈ থৈ গ'ল এভেইলেবল আছে ইয়াত 108 কিন্তু এটা 108 আমি তাত ৰেছপণ্ড নাপালোঁ 108 বিচাৰিছিলে 108 আমি পুৰা প্ৰায় এঘণ্টা 108 কিন্তু ওপৰলা বোলে ইয়াত কোনো ড্ৰাইভাৰৰ কোনো কিবা ফোন পোৱা নাই বুলি কৈছে ওপৰৰ পৰা আপোনালোকক ফোন কৰিম তাকিলে এতিয়া নাপালে একো নাপালোঁ 108 নাপালে একো নাপালোঁ ল'ৰাটো কুকুৰে চিটি মাৰি পেলালে এম্বুলেন্স নাই বোলে একো নাই বুলি ক'লে কুকুৰে চিটি মাৰি পেলালে মোৰ কুকুৰে চিটি পেলালে